নমস্কাৰ বন্ধুসকল, আপোনালোকক এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। থাম্বনেইল চাই চাগে আপোনালোকে নিশ্চয় গম পাইছে আজি আমি ক'ত গৈ আছোঁ। চ' বলক ফ্ৰেণ্ডছ, আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে বাইকতে যাম বুলি ভাবিছিলোঁ, কিন্তু পিছত ট্ৰেইনত যোৱাৰ ডিচিশ্যন ল'লোঁ। এতিয়া পাই গ'লোহি নগাঁও ষ্টেচন আৰু এতিয়া টিকেট কাটোঁ আৰু ট্ৰেইনলৈ ৱেইট কৰোঁ। ফাইনেলি ট্ৰেইন পাই গ'লহি। এতিয়া ট্ৰেইনত উঠিলোঁ, ট্ৰেইনখনো লাহে লাহে যাব গৈ আছে। চ' এতিয়াৰ পৰা আমাৰ যাত্ৰা আৰম্ভ। আমাৰ শেষ ষ্টপেজ হ'ব পল্টন বজাৰ। ৰ'ব চাওকচোন এইখিনি কি হ'ল, ভিডিঅ'টো ৰিভাইণ্ড কৰিছোঁ। দেখিছেনে বাৰু, এতিয়াই মোৰ মোবাইলটো নিলেহেঁতেন। ইমান চোৰ প্ৰবৃত্তিৰ মানুহ থাকেনে বাৰু। ট্ৰেইন জাৰ্ণিত খিৰিকীৰ কাষত বহি বাহিৰৰ ভিউ চোৱাৰ মজাই বেলেগ। ফাইনেলি পাই গ'লোহি আমি পল্টন বজাৰ ষ্টেচন। এতিয়া চাই থাকক আপোনালোকে, এতিয়া আমি ক'ত ক'ত যাওঁ। ত' আহি আছে আমাৰ বাইদেউসকল। ফাইনেলি পাইছোঁহি আৰু এখন মা কামাখ্যা দেৱালয়ৰ মেইন গেট। আমি এতিয়া ভিতৰলৈ গৈ আছোঁ। এতিয়া আকৌ বাছত উঠিব লাগিব। বাছত উঠি ইয়াৰ পৰা আৰু 3 কিলোমিটাৰ আমি বাছত উঠিছোঁ। বাপৰে, কি তেৰা মেৰা ৰাস্তা। ইয়াত আমি জোতা চেণ্ডেল খুলি কিছু পূজাৰ সামগ্ৰী ল'লোঁ। এতিয়া প্ৰায় ৭৬টা ষ্টেপ বগাই আমি ওপৰলৈ যাব লাগিব।
কোভিড পৰিস্থিতিৰ বাবে মন্দিৰৰ মুখ্য দুৱাৰ বন্ধ কৰি ৰাখিছে। আমি এটা সৰু গেটেৰে ভিতৰলৈ সোমালোঁ। এতিয়া আমি কামাখ্যা মন্দিৰত চাকি বন্তি জ্বলাই লওঁ, তাৰপিছত বাকীখিনি আপোনালোকক দেখাই আছোঁ। এয়া মা কামাখ্যা দেৱালয়ৰ সম্পূৰ্ণ ভিউ। ইমান ধুনীয়া পৰিৱেশ, ইয়াত আমি বিশ্বাসেই কৰিব পৰা নাই ইমান যে সুন্দৰ পৰিৱেশ হ'ব। ইয়াত চাওক, আহি এনেকুৱা ধুনীয়া এটা পৰিৱেশ পাইছোঁ, বিশ্বাস কৰিব পৰা নাই। তাকচোন বেক চাইডে কিমান সুন্দৰ পৰিৱেশ। ধুনীয়া লাগিছে, মোবাইল টিপি গ'ল পুৰা, একদম ধুনীয়া লাগিছে। আৰু আহিছে চাগে আপোনালোক সকলো, যোনসকল অহা নাই ইয়াত আহি বহুত ভাল পাব, আপোনালোক আহিব পাৰে। আৰু এতিয়া আমি কামাখ্যা মন্দিৰৰ পৰা ওলাই আহিলোঁ। এতিয়া আমি মা কামাখ্যা মন্দিৰৰ নিচেই কাষতে থকা মা বগলা মন্দিৰলৈ আহিছোঁ। এয়া মা বগলা মন্দিৰৰ মুখ্য দুৱাৰ। এতিয়া আমি মা কামাখ্যা মন্দিৰৰ পৰা ওলাই আহিলোঁ। ওলাই আহি ভাবিছোঁ এতিয়া ফেঞ্চি বজাৰলৈ যাম। এয়া আমি গুৱাহাটীস্থিত ফেঞ্চি বজাৰত আহিছোঁ আৰু ইয়াত ঘৰলৈ বুলি কেইপদমান বস্তু নিম বুলি ভাবিছোঁ।
ফেঞ্চি বজাৰত বজাৰ কৰোঁতে প্ৰায় সন্ধিয়াই হ'ল আৰু এতিয়া আমি বাছেৰে ঘৰলৈ উভতি আহিছোঁ আৰু এইখিনিতে ভিডিঅ'টো শেষ কৰিছোঁ। যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কমেণ্ট কৰিব আৰু যদি এই চেনেললৈ নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।